ভাৰতৰ এনে এটা কুঁৱা যিটো কুঁৱা সমুদ্ৰৰ মাজত আছে। সাগৰৰ নিমখীয়া পানীৰ মাজত এই কুঁৱাটোত পোৱা যায় মিঠা পানী। এটা এনেকুৱা গাহৰি যিটো গাহৰিৰ পেইণ্টিং 1 লাখ টকাতকৈ ওপৰত বিক্ৰী কৰা হয়। ভাৰতৰ এখন এনেকুৱা গাঁও যিখন গাঁৱৰ প্ৰতিটো মুছলমান পৰিয়ালৰ সন্তান ইণ্ডিয়ান আৰ্মিত আছে। আৰু পৃথিৱীৰ এনে এখন দেশ যিখন দেশৰ ৰাস্তা কলা নহয় নীলা। ক'ত আছে এনেকুৱা ৰাস্তা জানিবলৈ সংযুক্ত হৈ থাকক আমাৰ সৈতে শেষলৈকে। সমুদ্ৰৰ পানী নিমখীয়া আমি সকলোৱে জানো, কিন্তু আপুনি আচৰিত হ'ব ভাৰতৰ তামিলনাডুৰ ৰামেশ্বৰমত সমুদ্ৰৰ নিমখীয়া পানীৰ মাজত মিঠা পানী পোৱা যায় এটা কুঁৱাত। এই কুঁৱাটো বৈজ্ঞানিকসকলৰ বাবে বহুত ডাঙৰ এটা ৰহস্য হৈ আছে আজিলৈকে। বহু লোকৰ বিশ্বাস অনুযায়ী এই কুঁৱাটো তেতিয়া হৈছিল যেতিয়া শ্ৰীৰাম আৰু সীতা শ্ৰীলংকাৰ পৰা উভতিছিল আৰু সমুদ্ৰৰ মাজত শ্ৰীৰামে নিজৰ ধেনুৰ তীৰ মাৰি দিয়াৰ ফলত সমুদ্ৰৰ নিমখীয়া পানীৰ মাজত সেই কুঁৱাটোত মিঠা পানী পোৱা যায় আৰু সেই পানী পান কৰিছিল সীতাই। আৰু আজিলৈকে এই কুঁৱাটোৱে বহু লোকৰ পিয়াহ পদুৱালে। গাহৰি বুলিলে আমাৰ ধাৰণা হয় এলেহুৱা, গাহৰিয়ে কেৱল খায় আৰু শুৱে। কিন্তু এই পৃথিৱীত এনেকুৱা এটা গাহৰিও আছে যিটোৱে খোৱা আৰু শুৱাৰ উপৰিও এটা কাম কৰিব পাৰে, আৰু যিটো কামৰ বাবে আজি লাখ লাখ টকা উপাৰ্জন কৰি আছে। পিকাচো নামৰ এই গাহৰিটো এটা প্ৰফেশ্যনেল আৰ্টিষ্ট। নিজৰ মুখত ব্ৰাছ সুমুৱাই খুবেই ধুনীয়া পেইণ্টিং কৰে পিকাচোৱে। গাহৰিটোৰ বয়স 4 বছৰ আৰু জন্মৰ পৰাই পিকাচোৱে ব্ৰাছ আৰু ৰঙৰ লগত খেলা আৰম্ভ কৰিছিল। পিকাচোৰ মালিকজনৰ নাম জনি লেভছন। পিকাচোৱে বনোৱা পেইণ্টিং 1 পৰা 3 লাখ টকাৰ ভিতৰত বিক্ৰী হয়। পেইণ্টিং বিক্ৰী কৰি পিকাচোৰ মালিকে 50 লাখৰ অধিক টকা উপাৰ্জন কৰিলে। পিকাচোৰ নিজা ইনষ্টাগ্ৰাম একাউণ্টৰ লগতে নিজা ৱেবছাইটো আছে। ভাৰতৰ এনে এজন যুৱক যিজন যুৱকে নিজৰ তেজেৰে লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি। আপুনি আচৰিত হ'ব, মহাৰাজ ছত্ৰৱৰ্তী শিৱৰাজৰ 3খন তলোৱাৰৰ ভিতৰত এখন তলোৱাৰ আজিও ইংলেণ্ডৰ ৱাকিংহাম ৰিয়েল মিউজিয়ামত সংৰক্ষিত হৈ আছে। ইতিহাস অনুযায়ী এই তলোৱাৰখন ইংলেণ্ডৰ এডৱাৰ্ড 7ক পুৰস্কাৰ হিচাপে দিয়া হৈছে, কিন্তু জৰদবস্তি লুটি লৈ যোৱাটো পুৰস্কাৰ বুলি কোৱা ইংৰাজৰ এটা স্বভাৱ। যিয়ে নহওক, ভাৰতৰ হৰ্ষাল নামৰ যুৱক এজনে এইখন তলোৱাৰ আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছে চিঠি। এই চিঠিখন এইবাবে অন্যতম কাৰণ এই চিঠিখন হৰ্ষালে নিজৰ তেজেৰে লিখিছে। পৃথিৱীৰ এনে এখন দেশ যিখন দেশৰ ৰাস্তাবোৰ কলা নহয় নীলা। আপুনি যদি পৃথিৱীৰ ধনী দেশসমূহৰ ভিতৰত কাটাৰত ঘূৰিব যায় তেতিয়া তাৰ ৰাস্তাবোৰ কলা নহয় নীলা। কাটাৰৰ ৰাজধানী ডোৱাৰ ৰাস্তাবোৰত নীলা ৰং ব্যৱহাৰ কৰা হৈছে। নীলা ৰঙৰ ৰাস্তাবোৰ দেখিবলৈ খুবেই ধুনীয়া, কিন্তু ইয়াত ব্যৱহাৰ কৰা নীলা ৰং ধুনীয়া কৰাৰ বাবে ব্যৱহাৰ কৰা নাই। আচলতে কাটাৰত গৰম বহু বেছি। আপুনি জানেই কলা ৰঙে গৰমক বঢ়ায়, যাৰ বাবে 15 ডিগ্ৰী বাঢ়ি যায়, যাৰ বাবে গাড়ীৰ টায়াৰৰ লগতে ৰাস্তা সোনকালে বেয়া হৈ যায়। আৰু ইয়াক কম কৰাৰ বাবে নীলা ৰং ব্যৱহাৰ কৰা হয়, যাৰ ফলত 15 পৰা 20 ডিগ্ৰী উত্তাপ কমি যায়। আপোনালোকে চাই আছিল ইউ প্ৰাইম। নিতৌ এনেধৰণৰ ভিডিঅ' চাবৰ বাবে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট বক্সত গৈ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে সংযুক্ত হৈ থাকিব ই প্ৰাইমৰ সৈতে। ধন্যবাদ।